প্ৰথমতে হ'ল কি যে মই যিসকলে এই ৰুকাছেন মহাবিদ্যালয়ত অমৃত সৰোবৰ আঁচনিটোৰ বিৰোধিতা কৰে জানি হওক বা নাজানি তেওঁলোকক মই প্ৰথমতে ধন্যবাদ দিব খুজিছোঁ এইকাৰণে যে তেওঁলোকে অন্ততঃ কলেজখনৰ কথা এটা চিন্তা কৰিছে যে কলেজখনৰ কিবা এটা অসুবিধা হ'ব গতিকে এই সচেতনতাটো সঁচাকৈ ভাল হৈছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ দ্বিতীয় কথা হ'ল যে এই যিটো আঁচনি সেই আঁচনি সম্পৰ্কে প্ৰথম অৱস্থাত আমাৰ এটা সন্দেহ হৈছিলে যে কলেজৰ মাটিখিনি কলেজৰ হাতৰ পৰা গুচি যাব নেকি কিন্তু যেতিয়া নিজে আহি তেখেতে লগতে এজন বিশেষজ্ঞ লৈ আহিছে তেখেতে বুজাই দিছে আৰু কৈছে এইটো এটা কলেজৰ সম্পত্তি হ'ব আৰু গতিকে ইয়াত মানে কলেজখনৰ লোকচান নহয় প্ৰথম অৱস্থাত যেতিয়া এই চৰকাৰৰ তৰফৰ পৰা এই অৰ্ডাৰটো আহিছিলে যে ইয়াত ৰুকাছেন মহাবিদ্যালয়ত অমৃত সৰোবৰ আঁচনি হেৰি হ'ব গ্ৰহণ কৰা হৈছে তেতিয়া প্ৰিন্সিপালে মোক মাতি পেলাই ক'লে যে ছাৰ এনেকুৱা এটা হেৰি আহিছে যে গভৰ্ণিং বডিৰ পৰা এটা ৰিপৰ্ট মই তেতিয়া ক'লোঁ যে নহয় গভৰ্ণিং বডিৰ ৰিপৰ্ট নহয় এতিয়া কথা হৈছে যে যিহেতু যিখন গভৰ্ণিং বডিত মাত্ৰ আমি কেইজনমান সদস্য আছোঁ গতিকে আমি তাতকৈ আমি এখন সাধাৰণ সভা পাতি দিওঁ যিসকল মানুহ বিশেষকৈ এই কলেজখন পতাত জড়িত আছিল আমি তেওঁলোকৰ লগত আলোচনা কৰোঁ গতিকে সেইমতে মৰ্মে আমি আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত লগতে মহোদয়ে যিজন এক্সপাৰ্ট লৈ আছিলে তেওঁ সকলো কথা আমাক বিৱৰি ক'লে আৰু কোৱাৰ পিছত যে এইটো যে আমাৰ কলেজৰ হাততেই থাকিব কলেজৰ বাহিৰ নাযায় তেতিয়া আমি আশ্বস্ত হ'লোঁ আৰু তেতিয়া ৰাইজেও এই সকলো শুনি ৰাইজেও একমত পোষণ কৰিলে যে কলেজৰ হাতত ক্ষমতাটো ৰাখি এইটো ইয়াত পতাত আমাৰ আপত্তি নাই গতিকে সেই মৰ্মে এইটো কৰা হৈছিলে গতিকে এতিয়া ইয়াত কোনো মানে ৰাজনৈতিক হেৰি আনিব নালাগে এইটো এটা কলেজৰ সম্পত্তি হ'ব বুলি পেলাই মই ভাবিছোঁ আৰু মই যিসকলে আজি বিৰোধিতা কৰিছে তেখেতসকলক মই এটাই অনুৰোধ কৰিব খোজোঁ যে তেখেতসকলে এতিয়া এটা লক্ষ্য কৰা উচিত যে এই যিটো হেৰি সৰোবৰ আঁচনি হৈছে এইটো প্ৰকৃত অৰ্থত যাতে এটা কলেজৰ এটা সম্পত্তি হিচাপে হয় যাতে কণ্ট্ৰেক্টাৰে আধা কাম কৰি এটা কলেজৰ এটা সম্পত্তি হিচাপে হয় যাতে কণ্ট্ৰেক্টাৰে আধা কাম কৰি পইচা লৈ যাতে গুচি যাব নোৱাৰে তেনেকুৱা কাম আগতে হৈছে গতিকে সেই কামটো যাতে নহয় মই ইএমক কৈছোঁ যে আপুনি এইটো লক্ষ্য কৰিব যাতে এই কামটো সম্পূৰ্ণ হয় আঁচনিটো যিমতে চৰকাৰ আঁচনি আছে সেইমতে যাতে আঁচনিটো হয় সেইটো হ'ব লাগিব গতিকে মই এতিয়া যিসকলে বিৰোধিতা কৰিছে মই তেখেতসকলক মই কৰজোৰে মই অনুৰোধ কৰিছোঁ তেখেতসকলে এইটো লক্ষ্য কৰক যাতে এই আঁচনিটো সম্পূৰ্ণৰূপে ইয়াত ৰূপায়ণ হয় যাতে কোনো ইয়াত মানে ফাঁকি দি পেলাই যাতে মানে কামটো কৰি যাব নোৱাৰে গতিকে তাৰ কাৰণে তেখেতসকলক মানে সচেষ্ট হ'ব বুলি পেলাই মই আশা ৰাখিছোঁ তেখেতলোকক মই অনুৰোধ জনাইছোঁ ছ'চিয়েল মিডিয়াত মানে এইবিলাক ক'ব পাৰে এইটো সকলোৰে বেলেগ বেলেগ স্বাৰ্থ থাকিবতো ক'ব পাৰে কিন্তু আমি ৰাজহুৱাভাৱে আমি যিটো দেখিছোঁ আমাৰ ৰাজহুৱা সিদ্ধান্তটো আচল সিদ্ধান্ত আমি ৰাইজখনে কি সিদ্ধান্ত লৈছোঁ গতিকে এতিয়া মই এটাই অনুৰোধ ৰাইজৰ প্ৰতি যাতে কামটো সুকলমে হয় ভালকৈ হৈ যাতে সকলোৱে ইয়াত সহযোগিতা কৰি যাতে এই যিটো আঁচনি এইটো সম্পূৰ্ণৰূপে ভাল ধৰণে এটা ৰুকাছেন কলেজৰ সম্পত্তি হিচাপে পৰিগণিত হ'ব তেতিয়াতো মই কৈছোঁৱে যে কলেজ পতাৰ লগত জড়িত যিখিনি মানুহ আছিলে সেইখিনি মানুহ আৰু আমাৰ প্ৰাক্তন সোণা সিং তেৰাং তাৰপিছতকৈ আদি কৰি মানে গাঁওবুঢ়া সকল আছিলে গতিকে সকলোবিলাকক লৈ সিদ্ধান্ত লোৱা হৈছিলে